ওয়েলকাম টু মাই চেনেল মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো টপিকটো এনেকুৱা হ'বলৈ গৈ আছে, মানে কি হয়, এতিয়া আমাৰ এটা সৰু সুৰা চেনেল আছে হয়নে, কিন্তু আমাৰ চেনেলটোত কি হয়, ছাবস্ক্ৰাইবাৰ নাবাঢ়ে বা ভিউজ নাবাঢ়ে। তাৰ পৰা আমি কি হওঁ, মনটো বহুত বেয়া হয় আমাৰ। ভাবোঁ ইউটিউব চেনেলটো খুলিছোঁ কিন্তু ছাবস্ক্ৰাইব নাবাঢ়ে বা ভিউজ নাহে, সেইবাবে আমাৰ চেনেলটো আমি কিছুমানে এৰি দিয়ে হয়নে, হঠাৎ এৰি দিয়ে মানে চেনেলটো। কাৰণটো এনেকৈ হ'লেতো আমিতো কৰিব নোৱাৰিম, মানে আমাৰ মনটো বেয়া লাগি যায়। কিন্তু এনেকুৱা হয় কথাটো, কিন্তু চেষ্টা কৰি থাকিব লাগিব। চেষ্টা কৰি থাকিলে এদিন হ'লেও সফল পোৱা যায়। সেই টপিকটোৰ ওপৰতে আজি ভিডিঅ'টো বনাব ওলাইছোঁ। এই ডিম্পু দায়ে এষাৰ কথা কৈছিল 4 বছৰ আগতে। এটা ভিডিঅ' আছে ডিম্পু দাৰ। 4 বছৰ আগতে ডিম্পু দায়ে মানে এষাৰ কথা কৈছিলে। সেই ক্লিপটো মই দেখুৱাবলৈ চেষ্টা কৰিম, ডিম্পু দায়ে কোৱা কথাষাৰ। কিন্তু সেই ডিম্পু দায়ে কোৱা কথাখিনি মই আজিও ফ'ল' কৰোঁ, কাৰণটো ভাবোঁ যে ডিম্পু দাৰ সেই কথাখিনি যদি মই ফ'ল' কৰি যাওঁ, জীৱনত এবাৰ হ'লেও মই ছাকচেছ হ'ম। আপোনালোকেও হ'ব পাৰিব, কিন্তু মোৰ ধৰি লওক ভিউজ বহুত কম আহে বা ছাবস্ক্ৰাইব নায়েই। কিন্তু মই তথাপিও ডিম্পু দাৰ সেই কথাখিনি মই ফ'ল' কৰি আহিছোঁ। আশা কৰোঁ মোৰো ছাকচেছ হ'ব ভিডিঅ'বোৰ বা মোৰ চেনেলটো ছাকচেছ হ'ব পাৰিব। কিন্তু তথাপিও মই সেইবোৰ মানে ভাবোঁ যে এনেকৈ কৰিলে যে মই আগবাঢ়িব পাৰিম, সেইটোকে মই ভাবোঁ। মানে ডিম্পু দাৰ পৰা বহুত মটিভেট পাওঁ, কিন্তু এতিয়াও মোৰ একো হোৱা নাই, মোৰ চেনেলটো বাঢ়া নাই বা হেৰি হোৱা নাই। কিন্তু তথাপিও মই হাৰ মানা নাই, চেষ্টা কৰি আছোঁ। আপোনালোকেও কৰি থাকিব চেষ্টা কেতিয়াও এৰি দিব নালাগে, কৰি থাকিব আৰু ভিউজ আহিব, ছাবস্ক্ৰাইব আহিব। কিছুমান ডিম্পু দায়ে কেইটামান কথা কৈছিলে, সেই কথাকেইটাকে মই আপোনালোকক দেখুৱাম। আপোনালোকে সেই কথাবোৰ ফ'ল' কৰিব, আপোনালোকৰ চেনেলটো গ্ৰ'থ হ'ব। ডিম্পু দায়েনো কি কৈছিল, আহকচোন চাওঁ আমি সেই ক্লিপটো। তোমালোকৰ মাজতো কিবা টেলেণ্ট আছে, তোমালোকৰ কিবা ভিডিঅ' বনাব ইচ্ছা কৰ আৰু ইউটিউবত দিব ইচ্ছা কৰ, কাৰণ ইউটিউবত আমি সকলোৱে ভিডিঅ' দিব পাৰোঁ। আমাৰ সকলোৰে এটা চেনেল থাকে ইউটিউবত, মই আগতেও কৈছোঁ, তাত জাষ্ট ভিডিঅ' দিলেই হ'ল। কিন্তু সকলোতকৈ ডাঙৰ প্ৰব্লেম হৈছে আমাৰ ইউটিউবত ভিউ নাহে। মানে ইউটিউবৰ ভিডিঅ'ত ভিউ নাহে, না ভিউ আহে না ছাবস্ক্ৰাইবাৰ আহে। আমি ইউটিউবত কেনেকৈ ছাকচেছ হ'ব পাৰোঁ, আমাৰ ভিডিঅ' বেলেগৰ তালৈ কেনেকৈ সহজে পায় বা বেলেগে ছাৰ্চ কৰিলে আমাৰ ভিডিঅ' সকলোতকৈ প্ৰথমতে কেনেকৈ পায়। চাওক, ইউটিউবৰ যিটো ছিষ্টেম আছে, ইউটিউবে যি ছিষ্টেমত কাম কৰে, তাৰ ছিষ্টেমটো ইমান সহজ নহয় বুজাটো। ইউটিউবত ভিডিঅ' যদি আমি দিব যাওঁ, সেই ভিডিঅ' তোমালোকে এটা ভিডিঅ' দিলা ইউটিউবত, সেই ভিডিঅ'টো পৰি থাকিব। তাত ক'ৰবাত বেছি 80টা ভিউ, 90টা ভিউ বা বহুত যদি শ্বেয়াৰ কৰা তোমালোকে ফেচবুক বা হোৱাটছএপত, ক'ৰবাত 100 ভিউ আহিব, তাতকৈ বেছি ভিউ নাহে। তো কিছুমান কিন্তু ছিষ্টেম আছে, যি ছিষ্টেম ইউজ যদি কৰ, ভিউ আহি থাকিব, লাহে লাহে ভিউ বাঢ়ি থাকিব। সকলোতকৈ প্ৰথম ছিষ্টেম হৈছে টেগিং। আমি টেগ কৰিব লাগিব, কিছুমান কিৱৰ্ড টেগ কৰিব লাগিব ভিডিঅ'টোত, যাতে ইউটিউবে গম পায় আমি কিহৰ ওপৰত ভিডিঅ' দিছোঁ। এটা এক্সাম্পল দিছোঁ, ধৰি লৈছোঁ আমি মিছন চাইনা ফিল্মখনৰ ওপৰত ভিডিঅ' বনাইছোঁ। তাত নাম দি দিছোঁ মিছন চাইনা জুবিন। তো তাত কিছুমান আমি ভিডিঅ' বনাইছোঁ, কিন্তু আমাৰ ভিডিঅ'টো যি মিছন চাইনাৰ ওপৰত বনালোঁ, ইউটিউবে কেনেকৈ গম পাব? ইউটিউবে আমাৰ ভিডিঅ'টো কেনেকৈ লিংক কৰিব সেইসকল ভিডিঅ'ৰ লগত, যিসকল ভিডিঅ' মিছন চাইনাৰ ওপৰত বনোৱা হৈছে। মিছন চাইনাৰ ওপৰত এটা ভিডিঅ'ত ধৰক 10,000 লাইক আছে, মানে লাইক নহয়, ভিউ একচুৱেলি ভিউ আছে। তো কেনেকৈ ইউটিউবে সেই ভিডিঅ'টোৰ লগত আমাৰ ভিডিঅ'টো লিংক কৰিব বা ছাজেষ্ট কৰিব, সেই ভিডিঅ'টো চাই থাকিলে আমাৰ ভিডিঅ'টোৰ তলত ছাজেষ্ট কৰিব। তাৰ কাৰণে টেগ লাইন ইউজ কৰিব লাগিব আমি, কিছুমান কিৱৰ্ড টেগ লাইন বা টেগ কিৱৰ্ড কিছুমান ইউজ কৰিব লাগিব। টেগিং যদি টেগ নকৰোঁ, আমি কোনো দিন ভিডিঅ' মানে আমাৰ ভিডিঅ' নাপায় বেলেগে। নেক্সট বস্তুটো হৈছে থাম্বনেইল। আমি থাম্বনেইল ইউজ কৰিব লাগিব। যদি আমি থাম্বনেইল ইউজ নকৰোঁ, আমাৰ ভিডিঅ'টো সেই ছিষ্টেমটো নাপায়। মানে এনেকুৱা হ'ব, এটা বিস্কুট পেকেট আমি বনাইছোঁ, ধুনীয়া বিস্কুট দিছোঁ, কিন্তু পেকেটৰ ওপৰত কোনো কালাৰ নাই, জাষ্ট পেকেটটো এটা ক'লা ৰঙৰ পেকেট দি দিছোঁ, সেইটো বিস্কুট কোনো নিকিনে, সেই বিস্কুট পেকেট কোনো নিকিনে। যদি আমি বিস্কুট পেকেটৰ ওপৰত ধুনীয়াকৈ সজাই কিবা কিবি মানে বিস্কুট পেকেটটো ধুনীয়া কৰি দিওঁ, ভিতৰত যিয়ে নাথাকক কিয় চবে পেকেটটো কিনিব ইচ্ছা কৰে। সেনেকৈ ইউটিউবত আমাৰ ভিডিঅ'ৰ ওপৰত থাম্বনেইল দিব লাগিব। মানে আমি কিহৰ ওপৰত ভিডিঅ' বনাইছোঁ যাতে ওপৰত আহি থাকে। সেই থাম্বনেইল দিয়াৰ কাৰণেও তোমালোকে জাষ্ট সেই পেজটো ডাউনলোড কৰিব লাগিব, পেজ নহয়, এপটো ডাউনলোড কৰিব লাগিব, যিটো এপৰ নাম হৈছে ইউটিউব ক্ৰিয়েটাৰ ষ্টুডিঅ'। তো আছে চবচে ডাঙৰ কথা, আমাৰ কণ্টেণ্ট ভাল হ'ব লাগিব, আমি নিজে বনোৱা কণ্টেণ্ট হ'ব লাগিব, আমি ভিডিঅ'বিলাক নিজা হ'ব লাগিব। যেতিয়া আমাৰ নিজা ভিডিঅ' হ'ব, ইউটিউবে যেতিয়া চাব যে এই ল'ৰাটোৱে ভিডিঅ' নিজাকৈ বনাইছে, ইউটিউবে লাহে লাহে সেই ভিডিঅ'বিলাক কি কৰিব, মানে ইউটিউবৰ ছাজেষ্টেড কৰিব বেলেগ ভিডিঅ'ৰ লগত, আৰু তোমালোকৰ ভিউ অট'মেটিক আহিব।
ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব আৰু ইয়াৰ পৰা যদি আপোনালোকে অলপ হ'লেও কিবা এটা শিকিব পাৰিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে সকলোৱে সমানে আগবাঢ়িব পাৰোঁ এই বিখ্যাত পৃথিৱীখনত যাতে আমাৰ নিজৰ মুখখন দেখুৱাব পাৰোঁ মানুহৰ আগত সকলো আগতে আমি যাতে কিছুমান কথা দাঙি ধৰিব পাৰোঁ ভাল ভাল কিছুমান বস্তু দেখুৱাব পাৰোঁ যাতে মোৰ চেনেলটোও ছাবস্ক্ৰাইব হয় আপোনালোকেও তাতে ছাবস্ক্ৰাইব হয় তাৰে কামনে ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ।